নমস্কাৰ। মানুহ দেখিছোঁ আজি বহুত মানুহ, খাদ্যৰ সন্ধানত ওলাই অহা হেজাৰ মানুহ। কৰোনাৰ আতংকত বিশ্ব জৰ্জৰিত এই সন্ধিক্ষণত আমিবোৰে মাছ মাংস বিচাৰি হাবাথুৰি খাইছোঁ। হয়, কিছুমানে দুবেলা দুমুঠি খাবৰ কাৰণে চাউল বিচাৰিও হাবাথুৰি খাইছে। এই সন্ধিক্ষণত মই আটাইকৈ অনুৰোধ কৰিছোঁ, আহক এমুঠি চাউল, কেইটামান আলু আৰু নিমখ তেলেৰে আমি এইকেইটা দিন চলোঁ। আমি সঁচাকৈ সজাগ নহয়। এতিয়াও দেখি আছোঁ ওচৰে পাঁজৰে বহুত মানুহে জুম লাগিছে, সকলোৱে ক'বলৈ আহিছে যে মানুহবোৰ ওলাই আহিছে। সেই একেষাৰি ক'বৰ কাৰণে তেওঁলোকে ওলাই আহিছে আৰু আমি শুনিবলৈ সেই একেষাৰি কথা শুনিবলৈ আমিও ওলাই গৈছোঁ। আমি সজাগ নহয়। অনুৰোধ কৰিছোঁ, আপোনালোকে ঘৰত থাকক। বহুতে আকৌ উপদেশ দি আছে, তেওঁলোকে ঘৰত থকা নাই, উপদেশ দিবলৈ আকৌ বাহিৰে ঘূৰি ফুৰিছে। আমাৰ বাবে যিসকলে বাহিৰত এতিয়াও কষ্ট কৰি আছে, তেওঁলোকক আমি ঘৰৰ পৰাই ধন্যবাদ দিম। আমাৰ বাবে তেওঁলোকে কষ্ট কৰি আছে, সমাজখনক ৰক্ষা কৰিবৰ কাৰণে কষ্ট কৰি আছে। আহক সকলোৱে ঘৰত থাকোঁ, এইকেইটা দিন অন্ততঃ নিজক সংযম কৰি ৰাখোঁ। আলু, চাউল, নিমখ, তেলেৰে জীৱন অতিবাহিত কৰিব পাৰি। অমূল্য বৰুৱাই কোৱা কথাষাৰি আজিও যেন এটা ডাঙৰ প্ৰশ্ন। আমি খাবৰ বাবে জীয়াই আছোঁ নে জীয়াই থাকিবৰ কাৰণে খাই আছোঁ, তাৰ হয়তো উত্তৰ আজিও পোৱা নাই। গতিকে সকলোকে আকৌ অনুৰোধ কৰিছোঁ, ঘৰত থাকক, সুৰক্ষিত থাকক, সমাজখনক বচাওক, নহ'লে যেন এয়া বিপদৰ আগজাননী। ধন্যবাদ।